নমস্কাৰ বন্ধুসকল আজিৰ ভিডিঅ'ত মই আপোনালোকৰ লগত এটা কথা শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। বন্ধুসকল, এটা কথা যিটো কথা ক'বলৈ গৈ আছোঁ সেইটো হৈছে যে জীৱনত কেতিয়াও কাৰো পৰা আশা নকৰিব। যিমান বেছি আশা কৰিব সিমান বেছি আপুনি দুখ পাব, কষ্ট পাব, অন্যথা একোৱেই নহয়। বন্ধুসকল, যদি আপুনি নিজকে এজন সফল ব্যক্তিৰ ৰূপত চাব বিচাৰে, যদি আপুনি এজন সফল ব্যক্তি হ'ব বিচাৰে, তেতিয়াহ'লে বন্ধুসকল এটা কথা কওঁ যে সদায় আশা কেৱল আৰু কেৱল নিজৰ পৰা কৰিব। কথাৰ কথা, যদি আপুনি কিবা এটা কাম কৰে বা কিবা এটা বিষয় যদি আপুনি নতুনকৈ আৰম্ভ কৰে বা শিকিবলৈ আৰম্ভ কৰে, যদি আপুনি নিজে কৰে সেই কামটো বা সেই বিষয়টো, তেতিয়াহ'লে হয় আপুনি সেই কামটোৰ পৰা কিবা এটা ৰিজাল্ট পাব। সেই ৰিজাল্ট ভালো হ'ব পাৰে বা ভাল নহ'বও পাৰে, কিন্তু তাৰ পৰা আপুনি কিবা এটা শিকি যাব। আৰু যদিহে আপুনি আনৰ পৰা আশা কৰে, তাত কেৱল আৰু কেৱল আপুনি দুখেই পাব, অন্যথা একোৱেই নহয়। কেৱল আপুনি কষ্ট পাব। যিটো কষ্ট আপুনি পাব, সেই কষ্ট আপোনাৰ সহ্যৰ বাহিৰত হ'ব। আপুনি কেতিয়াও সহ্য কৰিব নোৱাৰিব। সেইকাৰণে মোৰ বন্ধুসকল মই আপোনালোকক ক'ম যে সদায় আশা নিজৰ পৰা কৰিব। নিজৰ ভাগত যি কাম আছে, নিজৰ জীৱনৰ যি কাম আছে, সেই জীৱনৰ কামখিনি, নিজৰ জীৱনৰ ভাগৰ কামখিনি সদায় নিজে কৰিবলৈ চেষ্টা কৰিব। আপুনি চাব যে কিমান সুখী আছে আপুনি। কেতিয়াও আপোনাক কষ্টই চুব নোৱাৰে, দুখে আপোনাক কেতিয়াও চুব নোৱাৰে। আপুনি এইটো কথা ভাবি সুখী হ'ব যে অন্ততঃ আপুনি কাৰোবাৰ ওপৰত নিৰ্ভৰ কৰিব লগা হোৱা নাই, কাৰোবাৰ ওপৰত আপুনি বহুত বেছি আশা কৰা নাই। আপুনি এজন আত্মনিৰ্ভৰশীল ব্যক্তি হয় আৰু আপুনি নিজৰ কাম নিজে কৰি গৈ আছে। এই কথাটো ভাবি আপুনি বহুতেই সুখী হ'ব আৰু নিজৰ ওপৰত গৰ্বিত অনুভৱ কৰিব। বন্ধুসকল ক'ম যে যদি আপুনি সুখী থাকিব বিচাৰে, কাৰো পৰা বহুত বেছি আশা নকৰিব। যিমান বেছি আশা কৰিব সিমানেই বেছি কষ্ট পাব। যদি আপুনি দুখ কষ্ট পাব নিবিচাৰে আৰু এজন যদি সফল ব্যক্তি হ'ব বিচাৰে, তেতিয়াহ'লে বন্ধুসকল ক'ম যে সদায় কেৱল আৰু কেৱল